নমস্কাৰ আজি মই অলপ জ্ঞান নামৰ ইউটিউব চেনেলটিৰ জৰিয়তে আপোনালোকলৈ লৈ আহিছোঁ এটি নতুন ভিডিঅ' সো আজি ভিডিঅ'টি হৈছে ভাৰতীয় ৰাজনীতি বিজ্ঞানৰ ওপৰত 10টা প্ৰশ্নৰ উত্তৰ সো ইয়াৰ প্ৰথম প্ৰশ্নটি হৈছে হিন্দু মহাসভা কিমান চনত গঠন হৈছিল হিন্দু মহাসভা গঠন হৈছিল 1916 চনত হিন্দু মহাসভা গঠন হৈছিল নেক্সট কোৱেশ্চন ভাৰতীয় সাম্যবাদী দলৰ কিমান চনত জন্ম হৈছিল ভাৰতীয় সাম্যবাদী দলৰ জন্ম হৈছিল কিমান চনত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি 1924 1924 চনত ভাৰতীয় সাম্যবাদী দলৰ জন্ম হৈছিল বা গঠন হৈছিল যে 3 নম্বৰ প্ৰশ্ন ভাৰতবৰ্ষৰ প্ৰথম নিৰ্বাচন কিমান চনত হৈছিল যে ভাৰতবৰ্ষৰ প্ৰথম নিৰ্বাচন কিমান চনত হৈছিল যে ভাৰতবৰ্ষৰ প্ৰথম নিৰ্বাচন হৈছিল 1952 1952 চনত ভাৰতবৰ্ষৰ প্ৰথম সাধাৰণ নিৰ্বাচন হৈছিল 1950 চনৰ 26 জানুৱাৰী তাৰিখে সংবিধানখন গৃহীত কৰা হৈছিল আৰু 1947 চনৰ 15 আগষ্টত ভাৰতবৰ্ষ স্বাধীন হৈছিল নেক্সট কোৱেশ্চন জম্মু কাশ্মীৰৰ এটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম জম্মু কাশ্মীৰৰ এটা আঞ্চলিক ৰাজনৈতিক দল সো ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ নেশ্যনেল কনফাৰেন্স হৈছে জম্মু কাশ্মীৰৰ এটা আঞ্চলিক ৰাজনৈতিক দল মৰ্চা চৰকাৰ কোনে গঠন কৰিছিল সো মৰ্চা চৰকাৰৰ বিষয়ে আমি জানো সকলোৱে পঢ়িছোঁ সো মৰ্চা চৰকাৰ গঠন কৰিছিল অপচন এ মোৰাৰজী দেখায়ে মৰ্চা চৰকাৰ গঠন কৰিছিল নেক্সট কুৱেশ্চন নম্বৰ 6 মৰ্চা চৰকাৰ গঠন কেতিয়া হৈছিল সো মৰ্চা চৰকাৰ গঠন হৈছিল 1977 1977 চনত মৰ্চা চৰকাৰ গঠন হৈছিল আৰু মোৰাৰজী দেখাৰ নেতৃত্বত প্ৰথমখন মৰ্চা চৰকাৰ গঠন কৰা হয় নেক্সট কুৱেশ্চন 6 ভাৰতৰ প্ৰথম আঞ্চলিক দলটো হ'ল যে ভাৰতবৰ্ষৰ প্ৰথমটো আঞ্চলিক দল হ'ল এৰে এনসাৰ হ'ব অপচন এ দ্ৰাবিড় মুন্নেতা কাজাগম হৈছে ভাৰতবৰ্ষৰ প্ৰথমটো আঞ্চলিক দল সো ইয়াক ডিএমকে বুলি ইংলিছত শৰ্ট ফৰ্মত লিখা হয় নেক্সট কুৱেশ্চন লৈছোঁ কুৱেশ্চন 8 দি ইণ্ডিয়ান এছ'চিয়েশ্যন কাৰ নেতৃত্বত গঠন হৈছিল So option number B is correct answer. So সুৰেন্দ্ৰনাথ বেনাৰ্জীৰ নেতৃত্বত দি ইণ্ডিয়ান এছ'চিয়েশ্যন গঠন হৈছিল এনডিএৰ সম্পূৰ্ণ নাম এনডিএৰ ফুল ফৰ্ম লাগে সো ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্স সো নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্স হৈছে এনডিএৰ সম্পূৰ্ণ নাম নেক্সট কুৱেশ্চন আজি আমাৰ ভিডিঅ'টি শেষৰটি কুৱেশ্চন 10 কুৱেশ্চন নম্বৰ 10 ৱেষ্ট মিনিষ্টাৰ মডেল চৰকাৰ বুলি কাক কোৱা হয় যে ৱেষ্ট মিনিষ্টাৰ মডেল চৰকাৰ বুলি কাক কোৱা হয় সো ইয়াৰে এনসাৰ কি হ'ব সো ইয়াৰে এনসাৰ হ'ব অপচন এ সংসদীয় পদ্ধতিৰ চৰকাৰক ৱেষ্ট মিনিষ্টাৰ মডেল বুলি কোৱা হয় আৰু এই সংসদীয় পদ্ধতিৰ চৰকাৰৰ জন্মস্থান হৈছে ইংলেণ্ড
সো এইকেইটা আছিলে আজি আমাৰ ভিডিঅ'টিৰ 10টা কুৱেশ্যন ভাৰতীয় ৰাজনীতি বিজ্ঞানৰ ওপৰত। সো আকৌ নেক্সট ভিডিঅ'ত আকৌ আমি 10টা কুৱেশ্যন লৈ আহিম বেলেগ এটা টপিকৰ ওপৰত। সো আপোনালোকে ভিডিঅ'সমূহ চাবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'বোৰ লাইক কৰি দিব যদি ভাল পায়। ধন্যবাদ।